লাষ্ট ব্লগত আপোনালোকে দেখিবলৈ পালে কেনেকে ইমান দূৰলৈকে দেখিছো গোটেই সৰিয়হ ইমান দূৰলৈকে মানে মোৰ আজি সৰিয়হ খেতি চাই আমনি লাগিছে কেতিয়া পামগে ঐ মাজুলী আৰু তাৰ পিছত আমাৰ পথ প্ৰদৰ্শকসকলে ডিসাইড কৰিলে যে বাসুদেৱ থান যেহেতু ৰাস্তাতে পৰে গামতে দেই দেখে বাৰু গতিকে আমি ভাবিলো সোমাই দিওঁ এপাক আৰু তাৰ পিছত গতিকে হে ৰাইজ ৱেলকাম টু দ্য ব্লগ মোৰ নাম আৰিশ্মা আৰু মই আপোনালোকক লৈ গৈ আছোঁ ভাৰ্চুৱেল ফেমিলি ট্ৰিপ টু মাজুলী বাসুদেৱ থানৰ বিষয়ে নজনা মানুহ চাগে নোলাবই হ'লেও যদি আপুনি নাজানে তেন্তে জনাওঁ যে বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখানাত অৱস্থিত আৰু ইয়াক নৰুৱা সত্ৰ বুলিও কোৱা হয় আৰু আপুনি যদি হিষ্ট্ৰীত বেছি ইণ্টাৰেষ্টেড তেতিয়াহ'লে জনাওঁ যে চুতীয়া ৰজা সত্যনাৰায়ণে বিষ্ণু পূজা কৰিবলৈ নাৰায়ণ দিজিক এই সত্ৰৰ বাবে ভূমিদান কৰিছিল প্ৰসাদ পালোঁ আমি খাই বৈ যাওঁ আৰু ঠিক আছে মানুহ গ'ল আৰু আমি দেউতাই মই থাকিলোঁ লাষ্টত ফটো উঠি উঠি আহি আছোঁ আমি গাড়ী লৈ সৰ্বশেষত খালি লেতেৰা কৰিছে ৰিকুৱেষ্ট আৰু মানুহে যাতে লেতেৰা নকৰে ভগৱানক পুজিব আহি যদি লেতেৰা কৰি থৈ যাওঁ হয়নে নহ'ব কি ৰুমালী ৰুটি নে কি আচলতে প্ৰথম প্ৰজাতিটো আছিলে ইয়াৰ পৰঠা বহুত পৰ থৈ দিয়াৰ পিছত ৰুমালী ৰুটি একদম মাৰ খাবি আৰু এনেকৈও পাৰ হৈছিল সময়বোৰ ঘূৰা ফুৰাটো এটা বাহানা মাত্ৰ মেইন এইমটো ফেমিলিৰ লগত অলপমান সময় উপভোগ কৰা নহয় জানো এই যে এখন ৰুটিৰ কাৰণে টনাজোৰা কৰা এটা চকলেটৰ কাৰণে কাজিয়া কৰা এইবোৰেই স্মৃতি আৰু মাহীকটো আমাৰ মাজৰ কাজিনছ বুলিয়ে ধৰিব পাৰি কাৰণ তেওঁ এতিয়াও বাচ্চা হৈ আছে বাই ব্ৰেইন আৰু বাকী থাকিল বাসুদেৱ থানখন লেতেৰা কৰিছে মানুহে সেইকাৰণে বেয়া লাগিছে এটলিষ্ট এইটো আমাৰ দায়িত্ব যে আমাৰ নিজৰ ঠাইখন চাফা কৰি ৰখাৰ নিজৰ পৰিৱেশটো চাফা কৰি ৰখাৰ আৰু এতিয়াও যদি নুবুজে কেতিয়া বুজিব কেতিয়া কৰিব আপুং পানী ন মজুলি মোৰ কি বুলি ভাবিছিলি তই নহয় মই মৌৰকে লৈ নেকি